মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ সন্ধি। HSLC 2008 চনৰ পৰা HSLC 2025 চনলৈকে অহা সন্ধি সম্পৰ্কীয় সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এতিয়া আৰম্ভ কৰিছোঁ 2008 চনত অহা সন্ধি ভাঙাৰ প্ৰশ্ন উত্তৰ। হিতাহিত, হিত যোগ অহিত, অতীন্দ্ৰিয়, অতি যোগ ইন্দ্ৰিয়। 2009 চনত সন্ধিৰ সংজ্ঞা আহিছিল। সন্ধি কাক বোলে? উদাহৰণ দি বুজাই লিখা। দুটা ওচৰা-ওচৰি শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলনৰ ফলত এটি নতুন ধ্বনি বা বৰ্ণৰ সৃষ্টি হয়, তাকে সন্ধি বোলে। উদাহৰণ: নমস্কাৰ, নমঃ যোগ কাৰ, হিমালয়, হিম যোগ আলয়। 2010 চনত আহিছিল সংস্কৃত, সম যোগ কৃত, অতীন্দ্ৰিয়, অতি যোগ ইন্দ্ৰিয়। 2011ত আহিছিল যথাৰ্থ, যথা যোগ অৰ্থ, ইত্যাদি, ইতি যোগ আদি, নীৰৱ, নিহ যোগ ৰৱ, দেৱৰ্ষি, দেৱ যোগ ঋষি। 2012ত আহিছিল পৰীক্ষা, পৰি যোগ ইক্ষা, হিতাহিত, হিত যোগ অহিত, নাবিক, নৌ যোগ ইক, হিমালয়, হিম যোগ আলয়। 2013ত আহিছিল হিমাচল, হিম যোগ আচল, গিৰিন্দ, গিৰি যোগ ইন্দ্ৰ, যথেষ্ট, যথা যোগ ইষ্ট, উচ্ছেদ, উৎযোগ ছেদ। 2014 যথাৰ্থ, যথা যোগ অৰ্থ, নমস্কাৰ, নমঃ যোগ কাৰ, ৰাজৰ্ষি, ৰাজ যোগ ঋষি, বিদ্যালয়, বিদ্যা যোগ আলয়। 2015ত আহিছিল উচ্ছল, উৎযোগ চল, কটুক্তি, কটু যোগ উক্তি, ইত্যাদি, ইতি যোগ আদি, নিশ্চয়, নিজ যোগ ছয়। 2016ত আহিছিল বিদ্যালয়, বিদ্যা যোগ আলয়, চন্দ্ৰোদয়, চন্দ্ৰ যোগ উদয়, যদ্যাপি, যদি যোগ অপি, নমস্কাৰ, নমঃ যোগ কাৰ। 2017ত আহিছিল ইত্যাদি, ইতি যোগ আদি, হোমাগ্নি, হোম যোগ অগ্নি, সংস্কৃত, সম যোগ কৃত, যদ্যপি, যদি যোগ অপি। 2018ত আহিছিল সূৰ্যোদয়, সূৰ্য যোগ উদয়, যথেষ্ট, যথা যোগ ইষ্ট, অন্বেষণ, অনুযোগ এখন, ভাবুক, ভৌ যোগ উক। 2019ত আহিছিল হিম যোগ আলয়, হিমালয়, সৰানন, সৎ যোগ আনন, সঞ্চয়, সম যোগ ছয়। 2020ত আহিছিল হিতৈষী, হিত যোগ এষী, শীতাৰ্ত, শীত যোগ ঋত। HSLC 2021-22ত আহিছিল উমানন্দ, উমা যোগ আনন্দ, মহোৎসৱ, মহা যোগ উৎসৱ, সমন্বয়, সম যোগ অন্বয়। HSLC 2023ত আহিছিল যথাৰ্থ, যথা যোগ অৰ্থ, তৃষ্ণাতুৰ, তৃষ্ণা যোগ আতুৰ, অতীন্দ্ৰিয়, অতি যোগ ইন্দ্ৰিয়। 2024ত আহিছিল ইত্যাদি, ইতি যোগ আদি, উল্লেখ, উৎযোগ লেখ, সংহাৰ, সম যোগ হাৰ। 2025ত আহিছিল উচ্চাৰণ, উৎযোগ চাৰণ, নাবিক, নৌ যোগ ইক, মহোদয়, মহা যোগ উদয়। গতিকে আজি আমি আলোচনা কৰিলোঁ 2008 চনৰ পৰা 2025 চনলৈকে সন্ধি সম্পৰ্কীয় অহা প্ৰশ্নসমূহৰ উত্তৰ। তোমালোকে যদি ভাবিছা মোৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।